হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই ফেচ পেক ৰেডি কৰিছোঁ। ফেচ পেকটোত মই কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাব। প্ৰথমতে মই আলু লৈছোঁ। যিটো আলু দুটা লৈছোঁ মানে মই অকণমান 2 দিনমানৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিম ফ্ৰিজত। তো আলুটো ধুনীয়াকৈ এনেকৈ পিহনাই পিচি পেলাই তাৰ ৰসটো মই সুন্দৰকৈ উলিয়াই লৈছোঁ। ৰসটো ভালদৰে উলিয়াই লৈ অকল ৰসটো দিলেই হ'ব, ইয়াৰ সীতাটো নিদিলেও হয়। কিন্তু এই বস্তুটো আমাৰ গালৰ কাৰণে বহুত ভাল হয়, স্কিনটোৰ কাৰণে। য'ত মানে চকুৰ ওচৰত ক'লা দাগ পৰে ন, সেই ক'লা দাগটো যোৱাত সহায় কৰে। ইয়াত দিছোঁ মই কফি পাউডাৰ 1 চামুচ দিছোঁ। কফিটো আমাৰ ছালৰ কাৰণে বহুত ভাল, ছাল চুলিৰ দুইটাৰ কাৰণে ভাল কফি পাউডাৰ। কফিটো এড কৰিছোঁ। তাৰপিছত দিছোঁ মই হালধি এচামুচ, ঘৰুৱা হালধি দিছোঁ মই, কষ্টুৰি হালধি নাই দিয়া। আৰু দিছোঁ মই অকণমান এচামুচ মৌ জোকাৰ দিছোঁ। মৌ অপচনেল, দিব পাৰে নিদিব পাৰে, যাৰ শ্বুট কৰে দিব পাৰে। আৰু ইয়াত দিম মই এচামুচ বেচন। এই বেচনটো দি মই ভালদৰে মিশ্ৰণটো বনাই লৈছোঁ। তাৰপিছত মই গালত লগাম বা গালত, হাতত সকলোতে লগাব পাৰে।